দাঙিখিনি এটা লৈ যাব পাৰোঁ লৈ যাম আপোনালোকে চাই থাকিব আনবক্সিং কৰিম আমাৰ বাইদেউ চাৰিআলিত তো গাইজ এয়া ফাইনেলি 5খন পাই গ'লোঁ এইখনৰ কাৰণে তো এই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ আজি মানে ভূটান চকী গৈ আছোঁ ভূটানত যাম একচুৱেলি ভূটান চকী নহয় ভূটানত যাম এইটো মোৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ হ'ব তো এতিয়া ৰাতিপুৱা হৈছে চাওক আপোনালোকে কেনেকুৱা কুঁৱলী দি আছে পূৰা কুঁৱলী মানে একো দেখা নাপায় তো মোৰ লগত যাব এজন অজয় অ' ভাই কিবা কবি এই আজি মোৰ লগত বহুত দিনৰ পিছত গৈছে ই তো আজি পূৰা ফালাফালি ভিডিঅ' হ'ব তো আপোনালোকে চাই থাকিব গুড মৰ্ণিং গাইজ তো এতিয়া পাইছে 6টা তো এতিয়া আমি মানে নতুন বছৰত সকলোকে শুভেচ্ছা যাইছিলোঁ মোৰ ফালৰ পৰা বাকী যি কি নহওক 2022টোতো এনেকৈ গ'ল হয়তো কাৰোবাক বেয়াকৈ কৈছোঁ আৰু কাৰোবাক হয়তো দুখো দিছোঁ মোক যাতে সকলোৱে মাফ কৰি দিয়ে আৰু নতুন বছৰ যাতে সকলোৱে ভালকৈ নতুন বছৰটো চলাই লৈ যায় তো বাকী যি কি নহওক তো এতিয়া চাওক আপোনালোকে পূৰা কুঁৱলী দি আছে তো এতিয়া বাইকখনত পেট পূজা অলপ কৰি লওঁ কুকুৰ কি খবৰ পাৱাৰ ভৰি লওঁ নে কি কিমান আছে লিটাৰ 103 টকা তো এতিয়া ফিউল আপ কৰা হৈ গ'ল কটা দেখিছে নাই পূৰা উঠি গৈছে তো এতিয়া গৈ থাকোঁ আপোনালোকে চাই থাকিব তো আজি ভিডিঅ' পূৰা ফালাফালি ভিডিঅ' হ'ব তো চানডে হয় আজি পূৰা ফান কৰিব লাগিব তো এতিয়া এই বৰ্তমান আমি ৰঙিয়া পাই গ'লোঁ তো এনেকুৱা ঠাণ্ডা লাগিছে মানে হাতখন মানে তত নোহোৱা হৈ গৈছে য'ত মানে হাতখন আছেনে নাই তেনেকুৱা লাগিছে তো এতিয়া মানে আমি ভূটান মানে তামোলপুৰৰ ফালে সোমাইছোঁ মানে ইফালে ভিতৰৰ ফালে যিমান সোমাইছোঁ সিমানে ঠাণ্ডা তো চাব পাৰে আপোনালোকে পূৰা ইফালে আৰু মানে আমাৰ ৰঙিয়াৰ ফালে মানে কুঁৱলীটো এতিয়া অস্ত নোহোৱা হ'ব কিন্তু ইফালে যিমান সোমাইছোঁ সিমানে ঠাণ্ডা আৰু কুঁৱলী বেছি ইফালে তো চাব পাৰে তো আপোনালোকে এনেকুৱা ঠাণ্ডা লাগিছে ক'ৰবাত সোমাই চাহ একাপ খাই ল'ব লাগিব তো আপোনালোকে চাই থাকিব তো ইয়াক চাওঁ ইয়াতে জুই বুব ধৰিছে ইয়াৰ পৰা ঠাণ্ডা লাগিছে এই কুঁৱলী এতিয়া কমাই নাই এই ভাই ইয়াতে জুই নাই গৰম আছে চাহটো হাত দি গৰম আছে নেকি তো ইয়াতে এতিয়া চাহ অলপ খাই লওঁ তো আপোনালোকক চাহ তাহ খাই লগ পাই আছোঁ তো আপোনালোকে চাই থাকিব তো এতিয়া চাহ তাহ খোৱা হৈ গ'ল তো কেনেকুৱা সাতটা মানে কুঁৱলী দি আছিল তো এতিয়া ৰ'দ দেখা দিছে কিবাকৈ চাওঁ আপোনালোকে তো এতিয়া আমি আহি তামোলপুৰ পাই গ'লোঁ আৰু ইয়াৰ পৰা 28 কিলোমিটাৰ হ'ব তো ৰাস্তা চাওক আপোনাৰ কেনেকুৱা ফিনফিনীয়া ৰাস্তা তো পথাৰৰ ধানবিলাক গোটেই কাটিছে এইবিলাক তো চাওক আপোনালোকে এতিয়া আমি ভূটান পামেই তো আপোনালোকে পাহাৰবিলাক দেখিছে এইবিলাক ভূটান পাহাৰ এইখন চাব পাৰে
আৰু ইয়াতে মোবাইলৰ কেমেৰা হয় চাব পাৰে আপোনালোকে চাগে ভালকৈ দেখা নাপাবও পাৰে ৰাস্তা কিন্তু গাইজ পুৰা খিনখিনীয়া ৰাস্তা এনেকুৱা ৰাস্তাত মানে ফালি ভাল লাগে বাকী যি হওক তো আপোনালোকে এতিয়া ডাইৰেক্ট মই ভূটানত লগ পাই আছোঁ তো আপোনালোকে চাই থাকিব তো গাইজ এয়া ফাইনেলি ভূটান আহি পাই গ'লোঁ এইখন হ'ল ভূটানৰ গেট মানুহ চাওক গাড়ী বুঢ়া তো ইয়াতে পাছ ল'ব লাগিব লাইন পাতিব লাগিব কি কৰিবি ভাই তো চাওঁ মানুহৰ লাইন কিমান লাইন পাতি আছোঁ ইয়াতে চাগে দেৰি হৈ যাব তো গাইজ এয়া ফাইনেলি পাছখন পাই গ'লোঁ এইখনৰ কাৰণে 1 ঘণ্টামান ৰখিলোৱে কিন্তু এইখন নহ'লে মানে ভিতৰত সোমাব নিদিয়ে তো আপোনালোকে আহিলে ভোটৰ কাৰ্ডখন লৈ আহিব তো আপোনালোকে চাই যাব এতিয়া ভিতৰত যাম আৰু তো গাইজ ফাইনেলি ভূটানত সোমালোঁ এতিয়া তো মানে পাছখন দেখাই দিলোঁ সিহঁতক তো ইয়াতে মানে ভিতৰত সোমাব দিছে তো মানে ইয়াতে দুজন মানে হেলমেট লোৱা নাই সেইকাৰণে ভিতৰত মানে সোমাব দিয়া নাই মানে ফাইন ল'ব চাগে এতিয়া তো চাওক পুৰা চাফা হৈছে ক্লিন হৈ আছে তো আপোনালোকে চাব পাৰে ভূটানৰ ভিতৰৰ ফালে দৃশ্য এয়া তো পুৰা ক্লিন হৈ আছে আৰু ইয়াতে ভূটানত কিন্তু গাইজ ধুনীয়া ধুনীয়া ছোৱালী আছে মানুহবিলাক চাওক তো জাগা চাওক না গাইজ কেনেকুৱা তাৰমানে আল্টিমেট লেভেলৰ মানে খাতৰা মানে একদম চাওক দলংখন গোটেই ফ্লেগবিলাক থৈ দিয়া আছে ইয়াতে থিয় কৰি ভূটানৰ ফ্লেগ এইবিলাক আৰু ইয়াতে মানে পেট্ৰলৰ দামটো কম হয় তো আপোনালোকে ভৰাই ল'ব বোলে 75 ৰুপিজ হয় পাৰ লিটাৰ আমাৰ তাতেতো 100 টকা হয় ইয়াতে ঘৰবিলাক চাওক না কেনেকুৱা অলপ বেলেগ ষ্টাইলৰ মানে চব কাঠৰে হয় ঘৰবিলাক এই চাওক আপোনালোকে তো গাইজ ব্ৰিজখন চাওক না কেনেকুৱা ষ্টাইলত বনাইছে মানে ইহঁতে তো চাওক তো গাইজ ইয়াতে মানে অলপ আহি কিনে বহিছোঁ ফটো উঠাই আছে আৰু এই পুৰা চাফা হয় আৰু এইখন ব্ৰিজ আৰু এতিয়া ওপৰৰ ফালে যাম তো আপোনালোকে চাই থাকিব মনেষ্ট্ৰি কাहाँ मिलेगा मोनेस्ट्री है ना यहाँ पर आगे ठीक है कहाँ हाँ ठीक है তো মানে ছোৱালীকেইটাক সুধিছিলোঁ আমি মনেষ্ট্ৰি ক'ত হয় কিন্তু সিহঁতে হিন্দী নাজানে হাতেৰে দহাই দি আছে মানে ৰাইট তো গাইজ ইয়াতে মনেষ্ট্ৰি বিচাৰে হাবাথুৰি কিন্তু এতিয়ালৈকে বিচাৰি পোৱা নাই তো আপোনালোকে দেখুৱাম তো জেগাটো পালে ইয়াতে বাইকখন পাৰ্কিং কৰি দিলোঁ মানে আৰু ইয়াতে চব বস্তুৰে নীতি নিয়ম থাকে চাওক আপোনালোকে এইবোৰ বাইক পাৰ্কিঙৰ গোটেই চিনবিলাক দিয়া আছে তো ইয়াত ডাঙৰ গাড়ী ইফালে আৰু বাইক ইফালে তো এতিয়া ভিতৰৰ ফালে যাম মনেষ্ট্ৰিৰ ফালে যাম তো আপোনালোকে বহুত মানে বিচাৰি যায় এতিয়া এইমাত্ৰ বিচাৰি পাইছোঁ তো আপোনালোকে চাই থাকিব আৰু আপোনালোক ভিতৰৰ ফালে গৈ দেখুৱাম তো এইখিনি এতিয়া ফাইনেলি মনেষ্ট্ৰিৰ ভিতৰত সোমাইছোঁ আৰু ইয়াতে ল'ৰা সৰু বাচ্ছাটো চাওক না শুনা এই চোতাটো এই চাওক এটা মানে ইহঁতৰ ড্ৰেছবিলাক একদম বেলেগ ঘূৰি দিব লাগিব মাথা চাথা ঘূৰি দিম চব ঘূৰি পিছাও ছোৱালী খাব পৰা আপোনালোকে দেখাই দিছোঁ মানে দাঙি কিনি এটা লৈ যাব পাৰোঁ চিকনা আহি বস্তাত ভৰাই লৈ যাম আপোনালোকে চাই থাকিব আনবক্সিং কৰিম আমাৰ বাহিৰৰ চাইডে ছোৱালীটো লৈ যায়
কুঠৰতে কাটিম নেকি কুঠৰতে কাটিম আৰু ভূটানৰ ছোৱালী আনবক্সিং কৰিম মানে বিউটিফুল মজা ছোৱালী তো আপোনালোকে চাব দেখুৱাম আনবক্সিং কৰি ভিতৰত তো ইয়াতে মানে ভিতৰত কিবা চলি আছে ইহঁতৰ ভূটানৰ তো আপোনালোকক দেখুৱাম তো চাওক তো গাইছ এতিয়া আমি ভূটানৰ টাউনৰ ফালে সোমাইছোঁ মানে ইয়াতে মানে জনবসতিবিলাক ঘন নহয় মানে আমাৰ যেনেকুৱা গুৱাহাটীত মানে পূৰা ঘন মানুহৰ ঘৰ তো তেনেকুৱা নহয় আৰু একদম পূৰা ইয়াৰ নিস্তব্ধ কোনো হাহাকাৰ নাই একো নাই আৰু অজয়ে খোৱাত ব্যস্ত পুৰা মানে খাব বহিছে মানে খাওঁকৈ থাকে এনি টাইম তো ইয়াতে ৰুটি আৰু চিকেন দিছে তো এতিয়া খাম কি খাবিনে পুৰা তই তো এতিয়া খাই লওঁ খোৱাৰ পিছত ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ তো গাইছ ভিডিঅ'টো আজিলৈ ইমানখিনিয়ে আশা কৰোঁ ভিডিঅ'টো চাই ভালে লাগিছে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে তলত থকা বেল আইকনটি ক্লিক কৰি দিব অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আপোনাক আকৌ লগ পাইছোঁ তো আজিলৈ বাই বাই অ' বা কি চাই আছা মুখত ই মানে এনি টাইম মুখখনে চাই আৰু ইয়াতে মানে এই ভূটানৰ ছোৱালীবিলাক চাই আছে ই মাল ডেঞ্জাৰ